ভদ্ৰভাৱে কথা কৈছো, অভদ্ৰভাৱে কথা কোৱা নাই। থাকিব ইচ্ছা আছে ইয়াতে। আপুনি দায়িত্ব দিয়ক কাৰোবাক। আপোনাক আমি আহিব পৰা নাছিলো প্ৰথমতে, আপুনি পলালে কিয় আমাক দেখি? কোন আহিছে? ক'ৰ পৰা আহিছে? ক'ত আহিছে? সেনেকে নহয়, শুনক শুনক, আপোনাৰ এই মচানত নচলিব বাইদেউ, আপোনাৰ এই মচানত নচলিব ইয়াতে, নচলিব ইয়াতে। এনেকুৱা দিছি নাৰাখো আমি ইয়াত। ভদ্ৰভাৱে কথা কৈছো, চবে শুনি আছে, পাব্লিক শুনি আছে। মই কি ভাষা কৈছো আপোনাক? আপোনাৰ বেয়া ভাষা কোৱা নাই। দায়িত্ব আছে নে আপোনাৰ? দায়িত্ব আছে নে আপোনাৰ? আপোনাক কোৱা নাছিলো, আপোনাক আহিব কোৱা নাছিলো। মেমৰেণ্ডাম 5 ঘণ্টা কিবা হ'ল কেনেকে ক'ত দিয়া হৈছে? ক'ত হৈছে? আমি 1 ঘণ্টা হ'লে ইয়াত থিয় হোৱা। ক'ত হৈছে? কোনেও অহা নাই ইয়াত, কোনেও অহা নাই। আপুনি আহক ইয়াতে, আপুনি আহক, আপুনি আহক ইয়াতে, আপুনি আহক। আপুনি ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক। আপুনি ৰিচিভ কৰিব নালাগে, আপুনি ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক ইয়াতে। কিয়? আপুনি কি কামত আছে? ৰিচিভ কৰিব নালাগে, আপুনি মানুহজনী আহক। কংগ্ৰেছৰ মেমৰেণ্ডাম কেনেকে লৈছে তেওঁ? ক'ত আছে আপুনি? আপোনাৰ থাকিব ইচ্ছা আছে নাই? আপোনাৰ থাকিব ইচ্ছা আছে নাই ইয়াতে? নাটক কৰি থাকিব এইবিলাক? আপোনাৰ বহুত কথা শুনি দেখি আছো, আমি চুপচাপ আছো ইমান দিনে। কিয় নকম এইবিলাক কথা? কি কম আপোনাক? কি কম আপোনাক? বেলেগ এনেকুৱা কথা হব? কণাই কণাই কথা এনেকুৱা হব? বেয়া ভাষা আপোনাৰ একো কোৱা নাই। আপুনি পলালে কিয়? আমাৰ মেমৰেণ্ডাম ৰিচিভ কৰিব লাগে, আপুনি নকৰে। ডিচিজনৰ দায়িত্ব দিয়ক, আপুনি পলালে কিয় ইয়াৰ পৰা? সেনেকুৱা নহয় বাইদেউ, সেনেকুৱা নহয়। যিকোনো চাওক বাইদেউ, যিকোনো পাৰ্টিৰ পৰা আহিব, আপুনি ধুনীয়াকে ৰিচিভ কৰে। আমাৰ ৰুলিং পাৰ্টি, আমি এখন দিব আহিছো। আমাৰ